কি হল কি লিখি আছেনো কুৱেশ্যন চাও দিয়ক আপুনি কেণ্ডিডেট হয়নে নহয় কুৱেশ্যন কিয় দেখুৱাম আপুনি এইবিলাক কনফিডেন্সিয়েল কথা মই এতিয়া চবৰ লগত পৰীক্ষা দিলে শোভা পাব জানো কিয় বা নাপাব শুনক পৰীক্ষাটো দিয়ক ভাল হলে 5,000 টকাটো পাবই প্ৰমোচনো হ'ব মই কথা দিছো কমন দুটামান দিয়ক ফাল্টু কথা কৈ নাথাকিব মোক পাৰে দিয়ক আমাৰ মাজত আন্তৰিকতা এটাও আছে ইয়াত আন্তৰিকতাৰ ভেলু নেচেল ভালকৈ পঢ়ক এক্সাম দিয়ক হ'ব আৰু কি থানাত পৰীক্ষা পাতিব নিজৰ বুলি একা চৰে লোকৰ ডাইলগ কপি মাৰে হাৰি কিনো ডাইলগত লাগি আছ ঐ তই যি পাৰ মোক কবি হা প্লিজ আৰে বাবা মই পৰীক্ষা দিব নোৱাৰোতো কিয় হে মই খাকি মানুহ নেকি কুৱেশ্যন পেপাৰখিনি চাগে ছাৰে ডিটিপি মাৰিবলৈ দিব পাৰে নিজৰ বুলি মোৰ কথা এটা কিন্তু ভাবিছো ময়ো ভাবিছো ৰাকেশ দাই যদি কুৱেশ্যন পেপাৰখিনি আগতীয়াকৈ ডিটিপি মাৰি দে আমিতো চাই লিখিব পাৰিম হাচাওনি ডাবুল আছাও আপুনি অলপ তেল চেল মাৰকচোন ৰৈ আছে কিয় যাওক আপুনি প্ৰশ্ন কাট মই আছো বাৰু মোৰ হৈ গ'ল ছাৰ কাইলৈ বোলে কিবা এক্সামৰ কথা শুনিলো ছাৰ এই কুৱেশ্যন পেপাৰ বনোৱা হ'ল এয়া হৈ গ'ল দিয়ক কি কুৱেশ্যন পেপাৰখিনি দিয়ক মোক মই পটককৈ ডিটিপি মাৰি দিওঁ নালাগে মই বেলেগত মৰাম থানাত কম্পিউটাৰটো থাকোঁতে আপুনি বেলেগত ডিটিপি মৰাবনে নিজৰ বুলি বেলেগতে দিব লাগিব কনফিডেন্সিয়েল কথা আছে সৰু এক্সামটোতে ইমান নিয়ম নীতি এটা ভাল লগা নাই APSC UPSC হলেও বেলেগ কথা হৰি এক্সামে কোনো সৰু ডাঙৰ নাই মই চিনিয়ৰ মানুহ আপোনাৰ একেবাৰে কাষতে থাকো এক্সামটোত মোকো সামৰি ল'ব পাৰে ন' ৱে হয় ছাৰে আপোনাক লেটু চিঙা বেঙেনাটো বুলি ভাবে হ'বলা কি হৈছে এই ৰো না টেনচন হৈছে চা গৰম লাগিছে নে কি হৈছে অ ফোম টেনচন হৈ আছে মোহন কিহত আছে সেইটো কওক হাৰে থানাত পৰীক্ষা পাতিব এই আকৌ কি কৈছে অ থানাত পৰীক্ষা পাতিছে অ টেষ্টটো আকৌ কি হৈছে হাৰে পৰীক্ষাত কি আহিব মই কেনেকৈ জানিম হেই পৰীক্ষা টেষ্ট লৈছে ক খন চাব চয়া চাব যোগ নেতা আৰু বিয়োগ নেতা 2 পা 1 পলাই গৈছে 2টো অকলে ঘৰতে আছে আকৌ 3 পা 1 পলাই ঐ! গৈছে আমাক কি আৰু পাইছ হা 2 পাৰে পলাই গৈছে 3 পাৰে ঘৰত আছে হালা এ বিয়োগ নেতা ছাৰে কুৱেশ্যন পেপাৰখিনি থানাতে ডিটিপি মাৰিবলৈ দিব পাৰেনে নোৱাৰে মোক কওকচোন আপুনি পাৰেতো আৰু কুৱেশ্যন পেপাৰখিনি মোৰ লগতো ডিছকাছ কৰিব পাৰে ইনচেমিলি কেণ্ডিডেটৰ লগত কুৱেশ্যন পেপাৰ ডিছকাছ কৰা ক'ত শুনিলে আপুনি চিনিয়ৰ মানুহ ফেইল কৰিব লাগিলে কিন্তু ইজ্জত যাব নিজৰ বুলি মই আকৌ এৰা কিয় ফেইল কৰিম আপোনাক পাছ কৰা মই কোনো লক্ষণেই দেখা নাই নিজৰ বুলি এই জীৱনত যিমান ডাঙৰ এক্সামেই নহওক পাছ যে এই কেকে দাদাই কৰিবই বাউম এনে পণ্ডিতজন ভাইটি তোমাৰ ডিটিপি চেণ্টাৰটো খোলা আছে নাই নাই মোৰ 2খনমান কুৱেশ্যন পেপাৰ প্ৰিণ্ট আউট কৰি দিব লাগিছিল নহ'ব কালি ৰাতিপুৱাই লাগিব ঠিক আছে মই গৈ আছো ৰ'বা বোলে হৰে আওৰা ৰাকেশ শুনচোন তই মোক হেল্প কৰিবি হা প্লিজ ৰ'ৰা মোৰ নিজৰে পঢ়াৰ লগত টাচ নোহোৱা বহুত দিন হ'ল এতিয়া ফেইল কৰোঁ নে পাছ কৰোঁ মই নিজেই গম পোৱা নাই নিজৰ বুলি মই ল'ৰাটো আছে তোমালোকে কিয় চিন্তা কৰি আছা এনে একেবাৰে পণ্ডিত সি হেল্প কৰিব যিহে বিয়োগ নেউতা শিকাইছে হ'ব দে মই কিবা এটা কৰিম দিয়া বেলেগ পৰীক্ষা হলে পইচা দি মেনেজ কৰিব পাৰিলো হয় এতিয়া পুলিচে হ'বলা এইবিলাক কথা ভাবে এইবোৰ ক্ৰাইম পৰীক্ষাত মই থাকিম কিমান মান পেপাৰ লাগিব ছাৰ 5খন হ'ব ছাৰ মই ৰাতিপুৱাই দি দিম থেংক ইউ আৰু শুনাচোন কথাটো খালি অলপ চিক্ৰেটলি ৰাখিবা হ'ব ছাৰ কিন্তু ছাৰ থানাত পৰীক্ষা কিয় পাতিছে বিশেষ একো কাৰণ নাই মাজে এনেকুৱা এক্সাম পাতি থাকিব লাগে সেইটো হয় ছাৰ ৰ'বাচোন তুমি এই কুৱেশ্যন পেপাৰকেইখন ভালকৈ চাই লোৱাচোন ছাৰৰ বাইক ইয়াত মানে কুৱেশ্যন পেপাৰ ইয়াত বনাবলৈ দিছে মজা
যেনে ধৰণে এখন পেপাৰ উলিয়াই ল'ব পাৰিলে 5,000 টকাও পাম, প্ৰমোচনো হৈ যাব। এৰা যদি কুৱেশ্যন পেপাৰবোৰ 1,000কেও বেছি দিব পাৰোঁ, যথেষ্টখিনি ঘটিম। ৰিক্স এটা লৈ চাব পাৰি। হয়, কামত লাগি আছা? অঁ হয়। হেৰি, আমাৰ থানাৰ পৰা কিবা কুৱেশ্যন পেপাৰ অলপ কাটিবলৈ দিছে নহয়। ভয় খাব নালাগে, ডিল এটা কৰিবলৈ আহিছোঁ। কি দিল? এক্সট্ৰা পেপাৰ কেইখনমান মোক উলিয়াই দিয়াচোন। হে কি কথা কৈছে? টকা 1,000 লৈ ল'বা। মাৰিব খুজিছে মোক, ছাৰে গম পালে গুলিয়াই মাৰিব। নেমাৰে। এতিয়া পুলিচে তোমাক প্ৰিণ্ট কৰিবলৈ দিছে, পুলিচে নিবলৈ আহিছোঁ। মামলা পুলিচৰ মাজতে থাকিলতো। ছাৰৰ লগত তুমি যিটো চিক্ৰেট মেইনটেইন কৰিছা, মোৰ লগতো একেটাই। ছাৰৰ পৰাও পইচা লৈছা, মোৰ পৰা দিয়া। কিন্তু হাতলৈ অহা লক্ষী ঘূৰাই দিব নাপায়। বাৰু 5 মিনিট ভাবাচোন তুমি। কি ভাবিলা? কথাটোত ৰিক্স আছে। ৰিক্স আছে? পুলিচৰ লগত কাম কৰিবা, ৰিক্সটো ল'বই লাগিব। ন' ৰিক্স ন' কিবা এটা কয় যে। ন' মানে কিন্তু ফচি গ'লে বৰ ডাঙৰ কথা হ'ব নহয়। পুলিচৰ লগত থাকোঁতে কিয় ফচিবা? নহয়, কামটোতো পুলিচৰে ন। 2 নম্বৰীওতো পুলিচে কৰিম। পুলিচে পুলিচক কেতিয়াও নফচায়, আৰু ময়ো তোমাক নফচাওঁ। আগতে যে আমি চুৰ পুলিচ খেলো, সেই একে এইবাৰ খালি পুলিচ পুলিচ খেলিম। লাভ হ'ব তোমাৰ। এনে আপোনাক কেইখন পেপাৰ লাগিব? এখন দিবা, বাকী জেৰক্স কৰি আনিম। হ'ব, ৰাতিপুৱা 7টাত লৈ যাব। কিহৰ এক্সাম পাতিব মই একো বুজি পোৱা নাই কিন্তু। পৰীক্ষাৰ মিটিং আকৌ কেকেদাৰ ঘৰত কিয়? কিবা নিয়ম কানুন আছে চাগে। কেকেইটা নিজে এক্সামটো দিব দেখোন। কিহৰ নিয়মডাল শিকাবগৈ? অ নহয়, কেকেদাই কৈছে নহয়, ছাৰে যাতে কথাটো গম নাপায়, কিবা ডাঙৰ খেল আছে। খেলৰ কথা পাতাত লাগিলা যে। IPL মানে ছাপৰ্ট কৰিব লাগে এটা টিমক, কৰি আছা আকৌ এটা টিমক। ক'ত খেল জিকিবগৈ নিজৰ বুলি? খেলৰ কথা বাদ দে, পঢ়া, ভালকে পঢ়া, তোমালোকৰে লাভ হ'ব। হয় ছাৰ। ঐ, কি কৰিবি এতিয়া? কেকেদা ঘৰত যাবিনে? ব'লা মিটিংখন এটেণ্ড কৰি আহো নিজৰ। কোৱাচোন যোৱা। এইখন ঘৰৰ মিটিঙো, আপুনি জানিব নোৱাৰিব। আৰে মই কি ঘৰৰ সদস্য নহয়, সেইকাৰণে মই জানিব লাগিব। এইখন আপোনাৰ ঘৰ। মোৰ কেইটাই থাকো যুক্তি নিদিব, মই যুক্তি দিলে আপোনাৰ গাত লাগি যাব। দিয়া যুক্তি। বাটৰ কুকুৰটো মোৰ ঘৰৰ বাৰান্দাত পৰি থাকে, ঘৰটো এৰা কুকুৰটোৰ নেকি? অ এইটো যুক্তি কুকুৰৰ লগত তুলনা কৰি দিলা। বেয়া পালেনে? মই সেইটো কোৱা নাই, বোলে কুকুৰৰ শৃগাল গদৰ ভৰো আত্মাৰাম, সবাকো জানিয়া কৰিবা প্ৰণাম। কটা ঘাট চেঙা তেল লগাই দিয়া মানুহ তুমি। হাতনিয়াৰ সুস্মিতা, মানুহবিলাক ক'ত গ'ল? কেকেইটা ফোনটো আছে। থেংক ইউ ছ' মাছ। তহঁতে মই কল কৰা মিটিংখনত যে এটেণ্ড কৰিছ। মিটিংখন কিহৰ? কম, তাৰ আগতে তহঁতৰ মোবাইলবিলাক অফ কৰ। কিয়? অলপ কনফিডেন্সিয়েল। থেংক ইউ। মোহন, ছাৰ এই মোবাইল কেইটা দিছো, ভালকে ৰাখি থবি। হ'ব ছাৰ। কিহৰ ভাওনা পাতিছে আপুনি এইবিলাক? মাতিবলে সময় নাইকিয়া, গোটেইটো একেবাৰে চিফ মিনিষ্টাৰ যা। The point is that the SSR
কল মে প্ৰথম মিটিংখন অসমীয়াতে যাওঁ নেকি? সুবিধা হ'ব ৱাল ডান ছাৰে কি কৈছে তহঁতক যে যিসকলে এক্সামত ভাল নম্বৰ পাবি তেওঁলোকক 5,000কে দিব আৰু তেওঁলোকৰ প্ৰমোচনৰ কাৰণে ওপৰলৈ লিখিব আই এম ৰাইট ৰাইট এতিয়া কথা হ'ল তহঁতে প্ৰত্যেকেই যদি 100 মাৰ্কছকে পাব পাৰ 5,000 টকা পোৱা উপৰিও কমল মাইণ্ডেড প্ৰমোচনো হ'ব এতিয়া নিৰ্ভৰ কৰিব তহঁতৰ ওপৰত লাগে নে নালাগে লাগে লাগে নিয়া তোৰ জানো মন নাযায় যে খাকী পোছাক এযোৰ পিন্ধি কুকুৰাঝাৰৰ ফালে SI পোষ্ট এটাত জইন কৰা না না নগাঁৱত পোষ্টটো হ'লে ভাল আছিলে। মই যিমান পাৰোঁ টানিম বাৰু নিয় কমল হয় তই কামাণ্ডত সোমাই দে হ'ব মোকতো 10,000 মান বেছিকেই লাগে খৰচাও বেছি যে বেছিকে নেমেলিবি মা এৰা কুঁৱাৰী ফাটিব লিচন তহঁতে প্ৰত্যেকে পৰীক্ষাত ভাল নম্বৰ পোৱাটো বাধ্যতামূলক পাবই লাগিব বাকী চব মেনেজ মই কৰিম তহঁতে মাত্ৰ মোক 1,000কে দিব লাগিব তহঁতে মোক আগতীয়াকে দিব নালাগে যেতিয়া 5,000 পাবি তেতিয়া 1,000 দিলেই হ'ল 4,000 তহঁতৰ লগত থাকিল প্লাছ এপইণ্টমেণ্ট প্ৰমোশ্যন উইথ ফিউচাৰ তহঁতৰ দায়িত্ব মোৰ কেনেকে? বুজাই আছো তহঁতক মই 7টা বজাতে কুৱেশ্যন পেপাৰ দিম তহঁতে 2 ঘণ্টা কোন নাই নাই 7টা বজাত কুৱেশ্যন পেপাৰ দিম তহঁতে 2 ঘণ্টা ধুনীয়াকৈ পঢ়ি ল'বি 9টা বজাত মই তহঁতক এটা ক্লাছ দিম ইভিনিং এক্সামটো দিবি এক্সামটো ভালেই হ'ব তহঁতৰ কুৱেশ্যন পেপাৰ ক'ত পাব? 1,000টো যদি এগ্ৰী আছ তহঁতে ক'ত জইন কৰিবি প্লেচটো মাথা মাৰ এগ্ৰী কথাটো কিন্তু চিক্ৰেট ছাৰে গম পাব নোৱাৰিব অ'কে আজি ৰাতি 2টামান বজাতহে যাম চাগে মই থানাৰ পৰা মেম নাই নাই নাইট ডিউটি কাকো দিয়া নাই কালি ষ্টাফৰ টেলেণ্ট চাৰ্চ এক্সাম এটা পাতিছোঁ আজি চবকে পঢ়িবলৈ দিছোঁ হয় হয় ঠিক আছে মেম অ'কে অঁ এইবোৰ কি চা পেপাৰ ইমান সৰু চাইজৰ পেপাৰ তই চাইজন মাথা মাৰিব নালাগে তই পেপাৰখিনি চবৰে ঘৰে ঘৰে দি দে কোনোবাই যদি মাতেও বাটত মাত নিদিবি বিস্কুট এখন দে কৈছা একচুৱেলি কামটো কি চা ডিউটি এই কামটো ধুনীয়াকৈ কৰি দে তোৰ চাকৰি পাৰ্মানেণ্ট হৈ যাব কৈছা এইবাৰো ফচিম নে মই বাচিম তোৰতো চাকৰি নাই মোৰ যে চাকৰিও যাব লিখ ল'ম খালি কোনেও গম নোপোৱাকে হ'ব চা লুকুৱাই ল কামটো বেয়া কৰিলো নে কিবা নাই থ কেতিয়াবা কৰিবও লাগে সঁচাই বৰ ধুনীয়া গোন্ধ দেই অ' মা পৃথিৱীৰ চবতকে ধুনীয়া গোন্ধ হাই মোহন মোহন বা ক'ত যোৱা ইমান দৌৰা দৌৰি ডিউটি চা কিহৰ ডিউটি এতিয়া বুজাব নোৱাৰে মই থানাত গৈ বুজাওঁ আপুনি যাওক 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 আৰে এনে বিজি একেবাৰে সি ৰ কনফাৰেন্সত লগাই আছো ৰ অঁ হেল্ল' আছনে আটাইকেইটা এই শুন এতিয়া প্ৰশ্ন কাকত চবেই পাইছতো এৰা কালিলৈ 9:30 10টা বজাত মোৰ ঘৰত হাজিৰ হৈ যাবি থওঁ
বাহ, আজি কোনো অহাই নাই। এক্সাম বুলি মানে চব চিৰিয়াছ। ভেৰি গুড। দে টাইম অভাৰ হ'ল দে। এই কুৱেশ্যন পেপাৰ দে। দে হ'ব এইকেইখন পঢ়িব লাগে যা। মোবাইল ল। এইটো মোৰ নহয়। চা, যি পঢ়িলি এবাৰ খালি ৰিভাইজ দিবি। ৰিভাইজ দিবি পুৰা মনোযোগেৰে দিবি, ভাল হ'ব। চিক্ৰেচি মেইনটেইন কৰিবি। মোৰ শুভেচ্ছা থাকিল। অল দ্য বেষ্ট। জয় হিন্দ। অমল, অমল, ছাৰ সকলো বহিছেনে? বহিছে ছাৰ। ঠিক আছে, তুমিও বহাগৈ যোৱা। ঠিক আছে ছাৰ। কামটো ন ইয়াতে ছাৰ আহিছে, ছাৰ আহিছে। চাৰিছে বেষ্ট অফ লাক, বেষ্ট অফ লাক। সকলো আহি পালে? আহিছে ছাৰ। মোহন, চবকে এখন এখনকৈ দি যোৱা। এঘণ্টা সময়, 100 মাৰ্কছ। যিয়ে ভাল মাৰ্কছ পাব 5,000 টকাৰ ৰিৱাৰ্ড। আৰু প্ৰমোচনৰ বাবে মই নিজে লিখি দিম। কথাবিলাক মনত আছে নহয়? আছে ছাৰ। চ' উইচ ইউ অল দ্য ভেৰি বেষ্ট। থেংক ইউ ছাৰ। মোহন, ছাৰ ব'লা, তুমি ইয়াত থাকিব নালাগে, আমি ভিতৰলৈ যাওঁ। Your time starts now. মোৰ কিন্তু আপোনাৰ ওপৰত সন্দেহ আছে। এৰা লাইভ বনাই দিছো, লিখি যা। আজি একে স্কুল লাগি গৈছে অ' ছাৰ। ঐ কিহৰ জমা জমি? হাই মোহন, ঐ গুচি আহাচোন, ৰখি নাথাকিবা তাত, গুচি আহা। গোটেই মুখে পাছ কৰিলেই হৈছে আৰু ছাৰ। কি হলো? আচ্ছা মেচ আছে নেকি ছাৰ? মেচটো ইয়াত নাথাকে, তেওঁ সৰুটোত চোৱাচোন। মেচটোনো কিয়? কেকে ছাৰ মানে পেপাৰ অলপ জ্বলাবলৈ দিছিলে, মই পাহৰি থাকিলেও চাওকচোন। কি পেপাৰৰ? এয়া এতিয়া চৰহে কাম চাগে আৰু ইয়াচোন নাই ছাৰ। আৰে এইখিনি দেখোন কুৱেশ্যন পেপাৰ। কেকে ছাৰ দিছে মোক চবকে বিলাই দিবলৈ দিছে, আকৌ লাষ্টত মোৰ লিটান দিছে, জ্বলাই দিবলৈ দিছিলে, মই পাহৰি থাকিলো ছাৰ। হোৱাট? হয় ছাৰ, শপত হোৱাত এইজনৰ কি হৈছে? ষ্টপ ষ্টপ ষ্টপ। এইটো পৰীক্ষা নহয়। কিয় ছাৰ? হাতনে আৰ কি এইবোৰ? হে, কোনবোৰ? এক্টিং নকৰিব। কি এইবোৰ? দিয়ক। মানে ছাৰ, অ' ছাৰ মোক একো নুসুধিব, মই একো নাজানো ছাৰ। শেষ কৰি দিলে আপুনি আমাক। কিয় যে বাৰে বাৰে আপোনাক বিশ্বাস কৰো নহয় কেকেদা? এই ছাৰে কিবা নহয় কিবা এটা কৰি দে এতিয়া তহঁতে ফচাই দে।
ভলে ভলে এনচাৰ দিয়ক, ক'ত পালে এইবোৰ? ছাৰ মই ডিটিপি ল'ৰাটোক ফোন কৰা শুনিলে, মোৰ বাইকখন তাত দেখিলে, আৰু ল'ৰাটোক টকাৰ লোভ দি ফচাই লৈ তাৰপিছত ইহঁতক ফচাইছে, হয়নে নহয়? হয়। ছাৰ মোক টকাও লাগে, চাকৰিও লাগে। গতিকে চান্স এটা পাইছো যেতিয়া ধাৰ কৰি হলেও টকা কেইটামান আনি কেকেদাক দি পৰীক্ষাটোত পাছ কৰাৰ চেষ্টা কৰিছো। এইটো জানো মোৰ ভুল ছাৰ? একেবাৰে নিচিনা মানুহ এজনে যেতিয়া এইখিনি কথা কৈছে তেতিয়াতো আমি বিশ্বাস কৰিব বাধ্য। আমাৰ গাত একেবাৰে দুখ নাই ছাৰ। তাৰমানে মই শাস্তি পাব লাগে? কৈ দিয়ক। এইটো খাটনিয়াৰ আৰু মোৰ প্লেন আছিল। 25 এটা পৰীক্ষা পাতিবলৈ এৰা কিমান সচেতন হ'ব লাগে তাকে তহঁতক বুজালো। মই ডিটিপি চেণ্টাৰলৈ অসাৱধানভাৱে ফোন কৰিলো, খাটনিয়াৰে শুনিলে। তাৰপিছতে খাটনিয়াৰে অপৰাধৰ খেলখন আৰম্ভ কৰিলে। তহঁতক টকা লাগে, চাকৰি, প্ৰমোচন লাগে। ইফালে মই তহঁতক সহজ ৰাস্তা দেখুৱালো আৰু তহঁতে সেই ৰাস্তাটো দি যাবলৈ মোৰ লগত এগ্ৰী হৈ দিলি। এনেকৈ বেমেজালিবিলাক আৰম্ভ হয়, ক্ৰাইমবোৰ আৰম্ভ হয়। তহঁতক আজি কথাবিলাক প্ৰেক্টিকেলি বুজালো। তহঁতে জানিব লাগিব কেনেকে প্ৰশ্ন কাকতবিলাক লিক হয়। ক্লু এটাতো এৰা পালি। পৰীক্ষাবোৰ বৰ সচেতনতাৰে পাতিব লাগে, এটা ফুটাও ৰাখিব নালাগে, যাতে অপৰাধৰ বতাহ সোমাই চাইক্লনৰ সৃষ্টি কৰিব নোৱাৰে। কেনে পালি হত থুলমূলকে দেখুৱাইছো, টাইমো কম যে। বঢ়িয়া বঢ়িয়া ছাৰ, বঢ়িয়া। বঢ়িয়া। ছাৰ এইবোৰৰ ওপৰতো কিন্তু পুলিচ ডিপাৰ্টমেণ্টত ৱৰ্কশ্বপ এটা হ'ব লাগে। ৰাইট। বোলে আও হৰি আও ৰাম।